Pinimati jonga chiklo ni phai kri pho arni ada por phai kri sia por malong pen sarsing teron langkung habe multi-purpose sports complex along All Assam Treasury Employees Association atung patir pipon si 32nd Biennial Conference padopon lo Bangso me ni phai kri ki thomar ni pen pangcheng pon si pini ni phai kri pho arni ki jut lo Assam along ke doan Treasury Department atum chingrung pet pen patopon lo kijut arni Karbi Anglong Autonomous Council EM Madhuram Lekthe tame nang chitong dun si alira cham nang pidun lo kilun ke kan meeting lapen pinang an a program padopon lo আজি খুব এটা আনন্দিত দিন বুলি ক'ব লাগিব কাৰ্বি আংলঙত 32 সংখ্যক যি ট্ৰেজাৰীৰ অধিৱেশন ইতিমধ্যে সমাপ্ত হৈছে আজি আচলতে আমাৰ সকলোৰে জনপ্ৰিয় তথা এজন আমাৰ কাৰ্বি আংলঙৰ শক্তিশালী নেতা মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহং ছাৰক নিমন্ত্ৰণ কৰিছিল কিন্তু তেখেতে ব্যস্ততাৰ থকাৰ বাবে তেওঁ অনুপস্থিত তেওঁ মোক সভালৈ পঠিয়াইছে তাৰে মই ইয়াৰ অংশগ্ৰহণ কৰি তেওঁ মই যি সভাত উপস্থিত হ'ব পাৰি যথেষ্ট আনন্দিত হৈছোঁ কাৰণ এনেধৰণৰ কাৰ্যসূচীবিলাক আমাৰ কাৰ্বি আংলঙত তেনেধৰণে কৰিব লাগে এতিয়া বিভিন্ন কথাবিলাক আমি শিকিবলৈ পাম কাৰণ এইটো অকল কাৰ্বি আংলঙৰ ট্ৰেজাৰীৰ যি কনফাৰেন্স এইটো নহয় সমগ্ৰ অসমত গতিকে ইয়াৰ বিভিন্ন জ্ঞান কথাবিলাক কেনেধৰণে আহি থকা দিনত আমাৰ ৰাজ্যৰ কেনে আগবাঢ়ি যাব লাগিব সেইখিনি কথা নিশ্চয় তেওঁলোকে আলোচনা কৰিছে গতিকে এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে তেওঁ কমিটিসকলৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় CM ছাৰে সদায় পজিটিভ কাম কৰে অকল আমাৰ ইয়াৰ অসম ভিত্তিত আমাৰ যিটো অধিৱেশন কনফাৰেন্স অকল সেইটো বুলি নহয় যোৱা কিছু আগতেও ইয়াৰ অল আছাম কেৰেটে চেম্পিয়নশ্বিপ যিটো কনফাৰেন্স হৈ গ'ল ইমান ডাঙৰ এটা কাৰ্যসূচী হৈছিলে এইটো ডাঙৰ এটা প্ৰগ্ৰাম এইটো ইয়াৰ আমি যথেষ্ট আমাৰ CM ছাৰে সহায় সহযোগিতা আগবঢ়াৰ বাবে এনেধৰণে আমি সফল কৰিব পাৰিছোঁ তাৰপিছতে এতিয়া অল আছাম ট্ৰাইবেল সংস্কৃতি সন্মিলন এইটো তাৰালাংচত চলি আছে আৰু ইয়াত এটাৰ পৰা এটা ৰাইজৰ কাৰ্যক্ৰমবিলাক ইয়াত চলি আছে সেইটো হৈছে আমি জানিব লাগে যে আমাৰ কাৰ্বি আংলঙত কিছু হ'লে আমি আগবাঢ়িছোঁ এখোজ দুখোজ হ'লেও আমি আগবাঢ়িছোঁ বুলি আমি সকলোৱে জানিব লাগে কাৰণ আগত আমি দেখিছিলোঁ যে কাৰ্বি আংলঙত মানুহে আহিবলৈ বহুত টান আহিবলৈ ভয় আছে ইয়াৰ যিটো বিভিন্ন ইয়াৰ আছে আপোনালোকে জানে বন্ধৰ পৰা আৰম্ভ কৰি বিভিন্ন সৃষ্টি হৈছিলে ইয়াৰ সেই তেতিয়া মানুহে কাৰ্বি আংলঙত আহিবলৈ বহুত ভয় কৰে আহিব নিবিচাৰে কিন্তু আজি দেখিছোঁ যে অকল অসমৰ বুলি নহয় এতিয়া ইণ্ডিয়াৰ অল ইণ্ডিয়াৰ বেলেগ বেলেগ ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত আনিবলৈ বিচাৰি আছে আমি সদায় ৱেলকাম কৰোঁ
আৰু আমাৰ CM ছাৰ এনেধৰণৰ কাৰ্যসূচীৰ লগত সদায় জড়িত থাকিব গতিকে নিশ্চয় আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেখেতৰ নেতৃত্বত যিকোনো সভাটোৰ সহায় সহযোগিতা আগবঢ়াম